আজি আহিলো আমাৰ বৰহাটজানৰ পুৰণি ৰাজহুৱা নামঘৰখনলৈ। আজি জন্মাষ্টমীৰ লগতে ঘৰুৱা শৰাইভাগো দিয়া হৈছে। যিহেতু এইটো ভাদ মাহ চলি আছে আৰু আমাৰ অসমীয়াসকলে ভাদ মাহৰ প্ৰত্যেকটো দিনতেই নামঘৰত আহি নাম কীৰ্তন ঘোষা আদি পাঠ কৰে। সকলোবোৰ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, আমাৰ নামঘৰটোও দেখুৱাম বুলি ভাবিছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈ চাই যাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰো কৰি দিব। মোৰ জন্মৰ আগতে এইখন নামঘৰ সজা হৈছিল। আগতে নামঘৰত ইমান বেছি সুবিধা নাছিল যদিও বৰ্তমানে বহুতখিনি সুবিধা কৰি দিছে। তলত দেখিবলৈ পাইছে টাইলছ লগাই দিছে, ওপৰৰ ৰঙা বগা কাপোৰখন যে দেখিছে সেইখন হৈছে চন্দ্ৰতাপ লগাই দিছে। গৰমৰ বাবে ফেন লগাই দিছে। আগতে টিউবৱেলটো শুকাই গৈছিলে, তাৰ বাবে মটৰ আৰু নতুনকৈ টিউবৱেলো বহাই দিছে। ৱালবোৰত ধুনীয়াকৈ ৰং কৰি দিছে, লগতে জালি আৰু দেখিবলৈ পাইছে লোহাৰ দৰ্জা লগাই দিছে ধুনীয়াকৈ। আগতে বান্দৰে বহুত লেতেৰা কৰি দিছিলে আহি পেলাই। বস্তু বাহানি থবলৈ, লগতে কিবা বনাবলৈ গেছৰ সুবিধা, পাকঘৰ এটাও বনাই দিয়া হৈছে। আৰু নামঘৰৰ সন্মুখতে ডাঙৰ খেলপথাৰ এখন আছে, দেখিছেনে? সেউজীয়াকৈ একেবাৰে প্ৰাকৃতিক পৰিৱেশ, বহুত ধুনীয়া। এইখন হৈছে আমাৰ হাইস্কুলৰ খেলপথাৰ। ভিডিঅ'ত কওঁতে মেলোতে মই কিবা ভুলকৈ কৈ দিব পাৰোঁ, তো ক্ষমা কৰিব আপোনালোকে। আৰু যদি শুধৰাই দিয়ে কিবা ভুল হ'লে মোক ভাল লাগিব, তেতিয়া মই আগলৈ মনত ৰাখিম যে তেনেকুৱা ভুল যাতে আৰু নহয়। শংকৰদেৱে প্ৰথমে নগাঁৱৰ বৰদুৱাৰত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল। সকলোৱেতো জানেই নামঘৰ হৈছে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। আজি মোৰ লগতে লগৰ ছোৱালী এজনীও নামঘৰলৈ আহিছে আৰু আহি পায়ে আপোনালোকৰ বাবে ভিডিঅ' কেইটামান কৰিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু এইফালে মা আৰু ওচৰৰ আইতা এজনীয়ে কামত লাগে। মায়ে নামঘৰটো মচি দিলে আৰু আইতাও আহিছিলে নামঘৰলৈ। আইতাই কৈছে মূৰ ঘূৰাইছে বুলি, যিহেতু ইমান ৰ'দ আৰু ইমান গৰম দিছে, সেইবাবে মই ঘৰত গৈ পেলাই আইতাক থৈ আহিলোঁগৈ। আৰু আহি পায়ে ধুনীয়াকৈ শাৰী পাতিসমূহ পাৰি দিলোঁ, যিহেতু গোপিনীসকল আহি আছে এজনী দুজনীকৈ। গোপিনীসকলে আহি পায়ে নিজৰ ভাগে যোনে যেনেকৈ পাৰে তেনেকৈ কামসমূহ কৰিবলৈ আৰম্ভ কৰিলে। কামসমূহ সোনকালে কৰি আজৰি হ'লেহে নাম আৰম্ভ কৰিব পাৰিব, সেইবাবে সকলোৱে লাগি গ'ল কাম কৰিবলৈ, কাৰণ এজনী দুজনীক চাই থাকিলেতো নহ'ব সোনকালে। এইফালে গোপিনীসকলে পকা মিঠাইৰ লগতে কেঁচা মিঠাইসমূহ বনাইছে। ময়ো তেওঁলোকক অকণমান হাতে কামে সহায় কৰি দিলোঁ, কেইটামান কেঁচা মিঠাই বনাই দিলোঁ। কামসমূহ সোনকালে কৰাৰ আৰু এটা কাৰণ আছে, কাৰণ মিলনবনত আৰু এটা ডাঙৰ নামঘৰ আছে, তাত ভকতসকলে ৰাতি নাম ল'ব। সেইবাবে ইয়াৰ পৰা গৈ গোপিনীসকলে অকণমান আৰাম কৰি পেলাই যাতে ডাঙৰ নামঘৰত যাব পাৰে, তাৰ বাবে সোনকালে কৰা হৈছে। আৰু এইফালে দেখিছেনে মণিকূটৰ দৰ্জাখন খুলিলে, যিহেতু আইতাহঁতে আহি পালে। আৰু এতিয়া মণিকূটত জ্বলাবৰ বাবে আইতাহঁতে চাকি গছৰ যোগাৰ কৰি আছে, আৰু এইফালে মাও চাকি গছৰ যোগাৰ কৰিছে। মণিকূটত চাকি জ্বলোৱাৰ পাছতে আমি বাহিৰত চাকি গছ জ্বলাব পাৰিম। সকলোৱে কাম কৰি আজৰি হোৱাৰ পাছতে মা আৰু ওচৰৰ আইতা এজনীয়ে চাহ দিবৰ বাবে সকলোখিনি যোগাৰ কৰি দিছে। মই আৰু নতুনকৈ বিয়া হৈ অহা বৌ এজনীয়ে মিলি সকলোকে চাহ বিলাই দিলোঁ। গোটেই সমাজৰ মানুহখিনি আহিলে ইয়াত জেগা নোহোৱাৰ বাবে আৰু বহুতখিনি মানুহৰ বাবে এই নামঘৰটো দূৰ হোৱাৰ বাবে মিলনবনত ডাঙৰকৈ এটা নামঘৰ বনোৱা হৈছে। আৰু যিসকলৰ তাত সুবিধা হয় তেওঁলোকে তাত যায়, আৰু আমি সৰুৰে পৰা ইয়াতে আহি আছোঁ বাৰু, সেইবাবে ইয়াতে আহোঁ। কিবা পাতিলে মানে ডাঙৰকৈ তাতো যাওঁ। মণিকূটৰ চাকি গছ জ্বলোৱা হ'ল বাবে আমি ঘৰুৱা চাকি গছো বাহিৰত জ্বলাই ল'লোঁ। আৰু এতিয়া নাম আৰম্ভ কৰিব, ভিডিঅ'টো শেষলৈ চাই যাব। Guru Hari Kanti Korate Kari
ৰাম বুলন্দ মুকে গুণাৱৰী কীৰ্তন ভক্ত প্ৰহ্লাদৰ চৰিত যুধিষ্ঠিৰ আগে নাৰদে কৈলা মুনি প্ৰহ্লাদৰ যে
সমস্ত যুগতি কৃষ্ণ গোপাল করুণাময় রাম রাম হৰি ৰাম কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কইলাসী কুৰূপে নৈতে প্ৰভু নাৰায়ণ ফুলে নয়া প্ৰভু দেৱে পৰিণতে ক্ষণ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি লাগিলনি কাল ভয়া বেলা নকপাল দেখি ময়ে সমুদা বলি নীলা গাত কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি হৰিকে কণিকা মেঘ ওপৰত আছে অনাহিনৰ ইন্দ্ৰ চক্ৰ হাতী সৰ্পৰাজে কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি ৰঘুৰাৰ ততে উপজিল যুগমায়া হাতী আছে কননিক বলনন্দ ছায়া কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি আনক চাতৰিয়া তলন্ত তোমাক বসুদেৱে অনিলে অন্দৰ কয়াক কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি সুকুমাৰে ককুলত পিন্ধিলা অপাৰ আহিলা অনেক প্ৰীতি দণ্ড যশোদাৰ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি অচিন্তম সীমা হৰি পুৰুষ পুৰাণ লীলা কৰি অনেক চৰ লৈলা পাণ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি শংকৰ পাণনি যায় যত যত আছে তুমি অগণিত যেন পুৰি মৰে যায় কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি আহিলে কপট নামো মিলি মাৰি সনদিয়াৰী কুমাৰী ফুৰে দেখে দেখে কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি ফুলে ধৰি তোমাক ধৰি বচন দান মন মনে পুতলৰ বিলা কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি ভকতৰ তলে থৈলা যশোদা বুঢ়াৰী হাতী আনি ভকতক পেলাই ৰঘুবাৰী কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি হেন জানি যশোদা সুন্দৰী মহাৰূপে হাতে বেচে ফুলে লৈয়া সোণৰীয়া মুখে কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কৃষ্ণ ৰসিংহৰে কৰে ওচৰে যুগুতি ৰাম ৰাম হৰি তাহাৰো ময়ূৰী কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম
নাম আৰু গাইছিলে কিন্তু মই কাটি দিলোঁ কাৰণ আধা ঘণ্টাতকৈ ওপৰ হৈ গ'ল ভিডিঅ'টো আৰু বেছি দীঘল হৈ যাব সকলোখিনি দিবলৈ গ'লে সেইবাবে কাটি অলপ আপোনালোকক দিছোঁ চাবৰ বাবে। আৰু এতিয়া নাম গোৱাৰ পাছতে আমাক গৃহস্থসকলক মানে যিসকলে শৰাই দিছিলে তেওঁলোকক সেৱা ল'বলৈ মাতিছে আৰু আইতাহঁতে আশীৰ্বাদ দিব। আমি এতিয়া সেৱা ল'ম। সেৱা লোৱাৰ পাছতে যিখিনি প্ৰসাদ আগবঢ়োৱা হৈছিলে ভগৱানৰ চৰণত সেইখিনি সকলোকে বিলাই দিয়া হ'ল আৰু তাৰ পাছতে সকলোৱে প্ৰসাদ গ্ৰহণ কৰাৰ পাছত সকলোৱে সেৱা লৈ ঘৰলৈ গ'ল। গোপিনীসকল যোৱাৰ পাছতে আমি যিসকলে শৰাই দিছিলোঁ তেওঁলোকে যিবোৰ বাচন বৰ্তন লেতেৰা হৈ আছিলে সেইসমূহ ধুই পেলাই নামঘৰটো চাফা কৰি মুচি কাচি সেৱা কৰি পেলাই আমি ঘৰলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।